হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে চাই আছে আপডেট আছাম ইউটিউব চেনেল আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম শিৱসাগৰ ডিচি অফিচৰ ফালৰ পৰা ওলোৱা এখন ৰিকুৱাৰমেণ্ট নটিচৰ বিষয়ে গতিকে কি আছে এই ৰিকুৱাৰমেণ্ট নটিচখনত কেনেকৈ আপোনালোকে সেই পদটোৰ বাবে এপ্লাই কৰিব লাগিব আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব এই সকলোখিনি কথা মই এই ভিডিঅ'টোত কৈ আছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে মই আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেওঁলোকে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল কৰি লওক কিয়নো মই এনেধৰণৰ জব ভেকেঞ্চি আপডেট এই চেনেলটোত আপলোড কৰি থাকোঁ গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক পাব সেই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই ৱেবছাইটটোত অপেন হ'ব ইয়াত আপোনালোকে দেখিবলৈ পাইছে ডিচি শিৱসাগৰ ৰিক্ৰুটমেণ্ট 2021 ইয়াত আপোনালোকে যদি পোষ্ট ডিটেইলছটো চাই ডিচি শিৱসাগৰ ৰিক্ৰুটমেণ্ট 2021 জুনিয়ৰ এছিষ্টেণ্ট 13টা পোষ্ট অৰ্থাৎ 13টা পোষ্ট ওলাইছে জুনিয়ৰ এছিষ্টেণ্টৰ বাবে ডিচি শিৱসাগৰ অফিচত দ্য ডেপুটি কমিশ্যনাৰ শিৱসাগৰ হেজ ৰিলিজ এন অফিচিয়েল নটিফিকেশ্যন ৰিগাৰ্ডিং দ্য ৰিক্ৰুটমেণ্ট অফ 13 পোষ্ট জুনিয়ৰ এছিষ্টেণ্ট দ্য এলিজিবল কেণ্ডিডেট are able to submit their online application before the last date of online application for this DC শিৱসাগৰ ৰিক্ৰুটমেণ্ট 2021 অৰ্থাৎ এই পদটোৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ অফলাইন মাধ্যম ইয়াত নাই গতিকে অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব অনলাইন লিংকটো এই ৱেবছাইটটোৰ তললৈ স্ক্ৰল কৰি আপোনালোকে পাই যাব ইয়াত আপোনালোকে পোষ্ট ডিটেইলছ যদি চাব বিচাৰে নেম অফ দ্য পোষ্ট চাব পাৰে জুনিয়ৰ এছিষ্টেণ্ট নম্বৰ অফ দ্য পোষ্ট 13 অৰ্থাৎ 13টা পোষ্ট ইয়াত খালী হৈছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপোনালোকে চাই এডুকেশ্যনেল কোৱালিফিকেশ্যন চাব পাৰে আপোনালোক এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ষ্ট্ৰীম লৈ আৰ্টছ ছায়েন্স অথবা কমাৰ্চ বুলি কোনো কথা নাই আপোনালোকে যিকোনো ষ্ট্ৰীমতে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেন্তে আপোনালোকে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ এখন কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ ডিপ্ল'মাখন আপোনালোকৰ মিনিমাম 6 মান্থৰ হ'ব লাগিব পদটোৰ পে স্কেল যদি আপোনালোকে চাই পে'মেণ্ট আপোনালোকে দেখিব পাৰিছে 14,000 পৰা 60,500 আৰু গ্ৰেড পে হৈছে 6,200 এই পদটোৰ বাবে এজ লিমিট হৈছে 18 বছৰৰ পৰা 40 বছৰ অৰ্থাৎ আপোনালোকৰ বয়স যদি 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত তেন্তে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকে বয়সটো কাউণ্ট কৰিব লাগিব জানুৱাৰী 2020 ৰ পৰা কিন্তু ইয়াতো আপোনালোকৰ আপাৰ এজ লিমিট ৰিলেক্সেবল দিয়া হৈছে 5 বছৰ এছটিৰ বাবে আৰু এছটিৰ বাবে আৰু 3 বছৰ OBC MOBC কেণ্ডিডেট সকলৰ বাবে এজ ৰিলেক্সেশ্যন ব্যৱস্থা কৰা হৈছে এই পদটোৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকৰ ডকুমেণ্ট কি ৰিকুৱাৰ্ড হ'ব চাই লওক পাছপৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আপোনালোকৰ সিগনেচাৰটো লাগিব এজ প্ৰুফৰ বাবে আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে ভোটাৰ আইডি কাৰ্ড দিব পাৰে যদি আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডত ডেট অফ বাৰ্থটো আছে অথবা আপোনালোকে SSLC এডমিট কাৰ্ড দিব পাৰে তেনেকুৱা ধৰণৰ যিবোৰ এজ প্ৰুফৰ বাবে ব্যৱহাৰ হয় সেইখিনি আপোনালোকে দিব পাৰিব SSLC মাৰ্কশ্বিটখন আপোনালোকে দিব লাগিব SSLC সাৰ্টিফিকেট দিব লাগিব হায়াৰ সেকেন্ডাৰী মাৰ্কশ্বিট দিব লাগিব সাৰ্টিফিকেট দিব লাগিব লগতে আপোনালোকে দিব লাগিব ডিগ্ৰী মাৰ্কশ্বিট আৰু ডিগ্ৰী সাৰ্টিফিকেট আপোনালোকৰ দিব লাগিব ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যনৰ মিনিমাম 6 মান্থ যদি আপোনালোক এক্স এমপ্লয়ী হয় তেন্তে আপোনালোকৰ NOC ফৰ্ম এখন দিব লাগিব যদি আপোনালোক SC ST অথবা OBC কেণ্ডিডেট হয় তেন্তে আপোনালোকৰ কাষ্ট অথবা কেটেগৰী সাৰ্টিফিকেটখন দিব লাগিব লগতে আপোনালোকে দিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন হাউ টু এপ্লাই আপোনালোকে চাব পাৰে Candidate who are eligible and also interested in this recruitment need to submit their online application at the official application portal development by Government of Assam অৰ্থাৎ Government of Assamৰ ফালৰ পৰা শিৱসাগৰ যেটো অফিচিয়েল ৱেবছাইট তাত আপোনালোকে যাব লাগিব আৰু তাত আপোনালোকে যদি এলিজিবল হয় এই পদটোৰ বাবে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই লিংকটো আপোনালোকে এই ৱেবছাইটতে পাই যাব মই সকলোখিনি কৈ আছো গতিকে চাই থাকক ইম্পৰ্টেন্ট ডেটছ চাওক আপোনালোকৰ ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন অৰ্থাৎ 25 ডিসেম্বৰৰ পৰাই আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে অৰ্থাৎ আজিৰ পৰা আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব লাষ্ট ডেট হৈছে 10 জানুৱাৰী 2020 10 জানুৱাৰীলৈকেহে আপোনালোকে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব কিন্তু তাৰ পাছত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব ইম্পৰ্টেন্ট লিংকছত আপোনালোকে অনলাইন এপ্লিকেশ্যন লিংক এইটো চাওক ইয়াত পাই গৈছে ইয়াত ক্লিক হেয়াৰত ক্লিক কৰি আপোনালোকে অনলাইন এপ্লিকেশ্যন লিংকটো খুলিব পাৰিব লগতে যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব বিচাৰে তেন্তে ইয়াত ক্লিক হেয়াৰত ক্লিক কৰি আপোনালোকে চাব পাৰিব লগতে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব পাৰে ইয়াত ক্লিক হেয়াৰত ক্লিক কৰি অফিচিয়েল ৱেবছাইটটো চাব পাৰিব যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰিবলৈ একেবাৰে নাপাহৰিব যদি আপোনালোকে ভাবে যে এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ বন্ধুবৰ্গ বা পৰিয়ালবৰ্গ সহায় হ'ব তেন্তে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত যোগ হ'ব পাৰে এই হোৱাটছআপ আইকনত ক্লিক কৰিয়ে আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত যোগ হ'ব পাৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ বাবে ধন্যবাদ